নমস্কাৰ বন্ধুসকল, এইফালে চাওক আমাৰ এজোপা জলকীয়া লাগিছে। আপোনালোকক ভিডিঅ' কৰি দেখাওঁ বুলি আহিছোঁ। খুব ধুনীয়া লাগিছে মানে দেখি। আমি জলকীয়া খুব কমেই খাওঁ ঘৰত, কিন্তু জলকীয়াজোপা আপোনালোকে এবাৰ যদি ভালকৈ চায়, এনেকৈ চাওক কিমান পকা জলকীয়া লাগি আছে। আৰু এইটো মই ফুটবল জলকীয়া বুলি কওঁ। আপোনালোকে ইয়াৰ চেহেৰাটো চাওক ফুটবলটোৰ দৰে, আৰু এইবিলাক পকি আছে খুব ধুনীয়া এটা। এইটো চাওক, এইটো পূৰা পকি তুলতুলীয়াই দিলে আৰু পকি শুকাই গৈছে। ইয়াত কিছুমান বহুত কমকৈ খোৱা হয়, আচাৰ কৰা হ'ব বাৰু। আৰু এইফালে এজোপা টেঙাও আমাৰ খুব ধুনীয়া হৈছে। এয়া টেঙা আপোনালোকে চাওক, টেঙা লাগিছে। টেঙা যিহেতু বজাৰত দাম বেছি, এয়া টেঙা এজোপা খুব ধুনীয়া হৈছে। ৰ'দ পৰিয়ে আছে। এতিয়া এইডোখৰ নতুনকৈ মাটি চাটি দি সমান কৰা হৈছিলে, গতিকে ইয়াত আপোনালোকে জলকীয়া চাব পাৰে আৰু টেঙা একেলগে হৈছে। আৰু এইটোহঁত জলকীয়া অলপ বেয়া হৈছে। বাকী জলকীয়া চাওক। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টোত চাই আপোনালোকে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা জলকীয়া যদি সঁচ লাগে ক'ব বাৰু, মোৰ ওচৰলৈ আহিলে পাব।